হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি যে বহুত দিনৰ মূৰত মই এটা মিনি ব্লগ লৈ আহিছোঁ। বহুত দিন ল'ৰা জন্ম হোৱা আগৰ পৰাই দিয়া নাই আৰু এতিয়া মোৰ ল'ৰা 8 মহীয়া হ'লহি। আৰু আজি ব্লগটো দিয়া এটা স্পেচিয়েল ৰিজন আছে, কাৰণ জন্মৰ পৰাই মোৰ ল'ৰাৰ চুলিখিনি ডাঠে আহিছিলে, ভালেই আহিছিলে আৰু সেইকাৰণে ভাবিছিলোঁ আৰু যে অলপ দিনলৈ নাকাটো, অন্ততঃ 2 বছৰমানলৈ চুলিখিনি নাকাটো বুলিয়ে ভাবিছিলোঁ। কিন্তু যিহেতু ইমান গৰম পৰিছে আৰু সি একদম চুলিখিনি ভালকৈ বান্ধি থ'বও নিদিয়ে, চুলিখিনি চুলেই খং উঠে তাৰ সেইকাৰণে ভাবিছোঁ নাই অলপ কটুৱাই দিওঁ, কাৰণ সি অলপ কষ্ট পাইছে, ডিঙি চিঙিত সোমাই থাকে, চুলিকেইডালে অলপ ঘাঁ লগাইছে। সেইকাৰণে ৰাতিপুৱাই দেউতাকে ক'লে বোলে চুলিকেইডাল কাটি দিওঁ। আৰু কাটাৰ সময়ত বহুত দিগদাৰ হৈছে, সি কাটিবলৈ চুবলৈ নিদিয়ে, মোৰতো সি চুলেই বেয়া পায়। আৰু একেবাৰে শেষত মোবাইলটোতে অলপমান কিবা এটা চাবলৈ দি তাক যেনে তেনে চুলিখিনি কাটবগৈ পাৰিলোঁ, একদম ভালকৈ কাটিব নিদিলে, তথাপিও অলপমান পাতল হ'ল আৰু কান্দিছেও বেচেৰা। এনেইতো মোবাইল সি আনকালে চোৱা নাই, সেনেকৈ ভিডিঅ' আমি চাব দিয়া নাই, কিন্তু আজি এটা ভিডিঅ' চাব দিলোঁ আৰু তাক কান্দাৰ কাৰণে। আৰু এয়া আমাৰ একদম চুলি কটাৰ পিছত বাচ্চা হেপ্পী পুৰা দেই, পুৰা খুচ হৈছে। গা চা ধুৱাই তাক ভালকৈ বহাই দিছোঁ, সি এতিয়া ভালকৈ ফূৰ্তি কৰিয়ে আছে, একো দিগদাৰ পোৱা নাই আৰু কটাৰ সময়ত অলপমান কান্দিছিলে। বাৰু আজিলৈ ভিডিঅ'টো সামৰোঁ, আৰু কেতিয়াবা এনেকৈ মাজে মাজে ভিডিঅ' মিনি ব্লগ লৈ আহিম আৰু আপোনালোকৰ মাজলৈ। আজিলৈ সামৰোঁ, বাই।